নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছোঁ আপোনালোকৰ সকলোকে লগত লাগি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া টাইম 12টা পাৰ হৈছে আৰু দেহাক ধুৱাই মেলি খোৱালো মাত্ৰ খোৱালো তাই শুইছিলে ধুনীয়াকৈ আৰু মা পূজা দিলে যে কাহ বজাইছে তাৰ কাৰণে সাৰ পাই গৈছে এতিয়া 12টা 15 হৈছে আৰু মা গৈছে আজি হৈছে মহাশিৱৰাত্ৰি মা গৈছে পানী ঢালিব আৰু মই ঢলা নাই বাৰী আৰু মই ৰাতিপুৱাই গা পা ধুই মেলি আজৰি হ'লোঁ আজি হৈছিলে মহাকুম্ভৰ লাষ্ট স্নান আছিলে তাৰ কাৰণে 5টাতে উঠি গা পা ধুই মেলি ল'লোঁ চবেই গা ধুলে আমাৰ ঘৰত আৰু খাই মেলি ল'লোঁ তাৰপিছত দেহাক ধুৱাই মেলি দিলোঁ আৰু তাই শুই আছে আৰু দেউতা নিছে বজাৰৰ পৰা বন্ধাকবি আনিছে পনীৰ আনিছে যোৱাকালি নিৰামিষ আছিলে আজিও নিৰামিষ হ'ব মহাশিৱৰাত্ৰিৰ কাৰণে আজি নিৰামিষ হ'ব দেহাৰ জোনাটো ৰ'দতে আছে দেউতা অহা নাই নহয় দেউতা আহিলে কৈছে এইটো ঠাইত ৰাতিপুৱা ৰ'দ নপৰে কিন্তু 10টা 11টা মানত পুৰা ৰ'দ পৰে এইখিনি ঠাই আৰু দেউতা আনিছে পনীৰ বন্ধাকবি একদম বহুত ডাঙৰ বন্ধাকবি আনিছে দেউতা আজি আমাৰ ঘৰত বন্ধাকবি বনালে চবেই ভাল পায় ময়ো বহুত ভাল পাওঁ পিনা কিমান ডাঙৰ বন্ধাকবি লৈ আহিছে 2 কিলো 2.5 কিলো হ'ব চাগে আৰু আনিছে পনীৰ পেকেটতে আছে খোলা তো যি নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছে আপোনালোকে চাই থাকিব শেষলৈকে দিনটো কি হয় কি নহয় দেখাব চেষ্টা কৰিম আৰু পিনা গৈছে ডিমাপুৰ দেউতাৰ দোকানত আহিব চাগে অলপ পিছত এনেই সোনকালে আহি যায় অলপ দেৰি হৈছে চাগে মানে দেউতাৰ সেইদিনা যে খুৰা এজন আহিছিলে তেখেতৰ ঘৰত মানে আজি পূজা হ'ব শিৱৰাত্ৰি তাতে গৈছে চাগে তাৰ কাৰণে দেৰি হৈছে নহ'লে দেউতা 11:30 মানত আহি দিয়ে তো যে নহওক দেহা শুই আছে আৰু দেহা কেইটামান কাপোৰ মই উঠাই নিছোঁ শুকাইছে সেইবিলাক ফল্ড কৰিব লাগিব আধা ফল্ড কৰি থৈছোঁ আৰু আধা বাকী আছে আধা ফল্ড কৰি দিছোঁ আৰু তাই শুই আছে আৰু আধা ফল্ড কৰিব বাকী আছে যিহেতু কাপোৰবিলাক ফল্ড কৰি লওঁ তাৰপিছত মা আহিলে মাক চব্জি কেইটামান কাটি দিব লাগিব আৰু বৌজনী আহিছিলে পুৱাতে তো তেখেতৰ ঘৰতো পূজা হয় তো তেখেতে ৰাতিপুৱা কামবিলাক কৰি মেলি গুচি গৈছে অলপ আগত গুচি গৈছে মানে আধা ঘণ্টামান হৈছে যোৱা মই আজি মাক চব্জিবিলাক কাটি দিব লাগিব দেহা শুই আছে যদি দেউতাই আহে দেউতাই ল'ব দেহাক যদি দেহাই উঠে তেতিয়াহ'লে দেউতাই ল'ব নহ'লে তাই শুয়ে থাকিব বিচনাত এনেকৈ তো একো নহয় কাপোৰবিলাক আগতে ফল্ড কৰি লওঁ তো ৰাইচ মাৰ দেৰি হৈছে তাৰ কাৰণে মই ভাতৰ কাৰণে গৰম পানী আৰু গাখীৰ গৰম কৰি পেলালোঁ আৰু দেহা উঠি গৈছে দেহাক জোলনাত শুৱাই ৰাখিছোঁ জোলনাত শুৱাই ৰাখিছোঁ তাই উঠি গৈছোঁ শুৱাৰ পৰা আৰু এতিয়া মাও আহি পাব অলপ পিছত পানীটো গৰম কৰিছে গৰম পানী ময়ো খাম মানে তাৰ কাৰণে ভাবিলোঁ ভাতৰ কাৰণে ভাতৰ চৰুতে বহাই দিওঁ পানী গৰম হৈ যাব টোপনি পূৰা হোৱা নাই তাৰ কাৰণে এনেকুৱা কৰি আছে টোপনি এনেকুৱাই দেউতা আহিলে দেউতাই কোচত ল'ব অলপ আৰু জোলনাটো জ্বলাই থাকিব লাগে জ্বলাই থাকিলে ভাল ষ্টপ হৈ গ'লে তাৰ কাৰণে মায়ে আহি পালে আৰু এইফালে প্ৰসাদ আৰু এইফালে মই বিস্কুট আৰু গাখীৰ তিয়াই লৈছোঁ খাই লগতে তো ৰাইচ মই চব্জিবিলাক কাটি আছিলে আধা কাটা হ'ল তাৰপিছত দেহাই উঠিলে তাইক ফিডিং কৰালোঁ আৰু দেউতাই আহি গৈছিলে দোকানৰ পৰা দেউতাই পিছত বাকীখিনি কৰিলে তো মই দেহাক ফিডিং কৰাই শুৱালোঁ তাই শুই আছে মাজে মাজে আকৌ হাত পায় বিচনাত শুৱালে তাই মানে এনেকৈয়ে শুৱে এতিয়া মই কোচত ল'ম কোচত লৈ অলপ থাকোঁ বেছি টাইম বাকী 2টা হ'ব অলপ পিছত ভাত খাম ভাত খাই শুমে আৰু ৰাতিও ভালদৰে টোপনি হোৱা নাই ৰাতি শুইছোঁ 12টাত তাইক ফিডিং কৰা ঘৰতে তাই টোপনি আৰু সন্ধিয়াৰ পৰা টোপনি গৈছিলে তাৰপিছত তাই টোপনি ভাঙি গৈছে 12টাৰ পিছত 12টা মানত ফিডিং কৰাই শুৱালোঁ আৰু 5টা মানত সাৰ পালোঁ উঠি গা পা ধুই আকৌ পিছত শুইছিলোঁ কিন্তু আকৌ 7:30 সাৰ পাই গৈছোঁ তাই আৰু নহয় 7:30 মানে গৰমৰ পৰা ঘামি গৈছে তাৰপিছত বাহিৰত লৈ গৈছোঁ পিনাকৰ ডিমাপুৰ যাব লাগে সিও গুচি গ'ল আৰু দেউতাই ক'লে চলাল ঝাৰু মাৰি আছিলে তাৰ কাৰণে মই অলপ শুইছোঁ তাৰপিছত দেউতাই যেতিয়া কাম শেষ হৈছে তাৰপিছত দেউতাই ল'লে আৰু এতিয়া মোৰ ভোক লাগিছে ভাত হ'লে মানে খাম আৰু ৰক্ষা নাই বহুত ভোক লাগিছে তো দেহাক মই অলপ কোচত লৈ ফুৰাওঁ তো ৰাইচ ভাত হৈ গৈছে খাই লওঁ আৰু দেহা শুই আছে দেহা উঠিলে মায়ে চাব
আজি আমাৰ দুপৰীয়া মেনু হৈছে বন্ধাকবি ভাজি, পনীৰ বনাইছে আলু মটৰৰ লগত, আৰু টমেটো মিঠা আলুৰ লগত বনাইছে টক, আৰু তিতাকেৰেলা ভাজি, ৰঙালাও ভাজি। A few moments later. Hey guys, good evening. সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ। দুপৰীয়া ভাত পানী খাই হৈ আছিলোঁ। পৰহিৰ টোপনি বহুত কম আছিলে, তাৰ আজি শুলোঁ। ভিডিঅ' বনাব মন নাছিল, তাৰ কাৰণে বনোৱা নাই। আৰু এতিয়া পিনাকে ডিমাপুৰৰ পৰা আহি তাৰ লগৰ আছিলে দাদা, তেখেতৰ ঘৰত গৈছিল, আৰু প্ৰসাদ আনিলে খেচাৰি, তাকে খাম। আৰু পিনাকে আনিলে আমাৰ দেহাৰ কাৰণে পিলো, দীঘল পিলো। আমাৰ দেহাৰ কাৰণে বহুত ধুনীয়া, টিকলো মজা লাগিছে। আৰু এইফালে বাপ বেটি পাকঘৰত যাওঁ, খেচাৰি খাওঁ। কেতিয়াবাই আনিছে, সেয়া আহিছিলে 4টা মানত, তেতিয়াই আনিছে, কিন্তু মই শুই আছিলোঁ যে মোক মাতা নাই। এতিয়াই কৈ আছে, আৰু মোৰ ভোকো লাগিছে। খেচাৰি নাম শুনিলে আৰু ঘৰত থাকিব নোৱাৰোঁ, খাই দিওঁ অলপ। A few moments later. Hey guys, আৰু এতিয়া চাহ বনাওঁ। এটা বস্তু দোকানত মায়ে ঘিল তলা লগাইছে না নাই চালোঁ। আৰু দেয়া আছে মাৰ লগত, ফিডিং কৰি থলোঁ, ধুনীয়াকৈ চাই আছে, মাৰ মুখৰ ফালে চাই আছে। আৰু মই চাহ বনাওঁ মাৰ কাৰণে। মই চাহ নাখাওঁ, খেচাৰি খালোঁ যে, পিনাকে যে আনিলে আৰু আছে, সেয়ে খাম। আৰু এতিয়া চাহ নাখাওঁ, মাক অকণ বনাই দিওঁ চাহ। আজি শিৱৰাত্ৰিৰ পূজা, আমাৰ ফালে মানে চাৰিওফালে পূজা, তো ৰাতি দেউতাও খেচাৰি আনিব পাৰে। দাদা খাইহি পস্তাকে, পিনাকৰ ঠিক নাই, পিনাকে ইমান নাখায় বাৰু, সেই লৈয়ে আহে মোৰ কাৰণে। চাওঁ কি কৰে, খাইলেতো খাই আহিব, মাৰটো লৈ আহিব। চাহ বনালোঁ মাৰ কাৰণে। মাৰ কাৰণে চাহ হৈ গৈছে, অকল মা, মই নাখাওঁ চাহ। চিৰামুড়ি ভিজাই দিব দিছে, চিৰামুড়ি ভিজাই দিছোঁ। আৰু মই গুড় খাই আছোঁ মুখত, গুড়। তৰাইছ দেউতা আনিলে খেচাৰি, প্ৰসাদ। চৰিয়াত দি দিছে, গৰম খেচাৰি। পিনাক আহিলে খাম, পিনাক আহি আছে, আৰু দেহাক ইফালে ফিডিং কৰা তাই কানি আছে। তো ৰাইজ, আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম এটা ভিডিঅ'তে। ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।